সকলোলৈকে মাঘ বিহুৰ আগতীয়া ওলগ জনালোঁ আৰু স্বাগতম জনাইছোঁ মোৰ যি ইউটিউব চেনেল এক্সপ্ল'ৰ উইথ গগৈদালৈ। আৰু অসমীয়াৰ বাপতি সাহোন মাঘ বিহুটো সমাগত আৰু সমগ্ৰ অসমতে মাঘ বিহুৰ যি প্ৰস্তুতি আৰম্ভ হৈছে আৰু এই প্ৰস্তুতি সম্পৰ্কে জানিবৰ কাৰণে আজি এক্সপ্ল'ৰ উইথ গগৈদাৰ তৰফৰ পৰা মই আজি উপস্থিত হ'লোঁ শদিয়া চাপাখোৱাৰ মাজমজিয়াত থকা এক অঞ্চলত আছোঁ। আৰু এই অঞ্চলটোৰ এই স্থানীয় ৰাইজে মাঘ বিহুৰ প্ৰস্তুতি কেনেদৰে চলাইছে আহকচোন আমি জানিব বিচাৰিছোঁ। দাদা নমস্কাৰ। নমস্কাৰ। আপোনালোকৰ যি আজি মাঘ বিহুৰ যিহেতু আমি দুদিনৰ পাছতে মাঘ বিহু, আমাৰ অসমীয়া বাপতি সাহোন মাঘ বিহুৰ যি প্ৰস্তুতি এই সম্পৰ্কত আমি জানিব আহিছোঁ আৰু স্বাগতম জনাইছোঁ মোৰ যি ইউটিউব চেনেল এক্সপ্ল'ৰ উইথ গগৈদালৈ। যোৱাৰ প্ৰায় এসপ্তাহ দিন ধৰি আমি সকলোৱে প্ৰচেষ্টাত সকলোৱে সন্মিলিত হৈ অসমীয়া ঐতিহ্য পৰম্পৰা কৃষ্টি সংস্কৃতি জীয়াই ৰখাৰ স্বাৰ্থত ভোগৰ উৎসৱ মাঘ বিহু সকলোৱে মিলি উদযাপন কৰিবলৈ মনস্থ কৰিছোঁ। যাতে আমি ইয়াৰ যোগেদি এটা আমি বাৰ্তা দিব বিচাৰিছোঁ যে আমি ভোগালী উৎসৱৰ যোগেদি আমি যদি এটা সমন্বয় ভাতৃত্ব সকলোৱে মিলি যাতে আমি কামখিনি আগবঢ়াই নিব পাৰোঁ, তাৰ আশাৰে আমি বিহুখন পৰম্পৰা কৃষ্টি সংস্কৃতি জীয়াই ৰখাৰ অটুট ৰখাৰ স্বাৰ্থত আগবাঢ়িছোঁ সকলোৱে মিলি। আমাৰ ভেলাঘৰ হয়, আমি ভেলাঘৰটো যাবলৈ বিচাৰিছোঁ ভিতৰলৈ। আপোনালোকে কি ইয়াত আজি ইয়াত মানে যিহেতু আপোনালোকে এইবাৰ প্ৰথমবাৰৰ কাৰণে কৰিছে নহয় জানো, কি প্ৰস্তুত কৰিছে আমাক দেখাব নেকি? বস্তু আমাৰ এইটো ভেলাঘৰ হ'ব, ওপৰত ঝাপি লগোৱা হৈছে আৰু এইটো চাইডে হৈছে ভীষ্মজা থাকিব, ভীষ্ম হেৰিটো থাকিব সৰসজ্জা, আৰু এইটো চাইডে থাকিব মেজিটো। ইয়াৰ লগতে খানাৰ ভোজটো আছে, ভোজটো মানে যিটো মাঘ বিহুৰ উপলক্ষে আমি ভোজৰ বস্তুবোৰ ব্যৱহাৰ কৰোঁ সেইখিনি দিয়া হ'ব। তাৰোপৰি খোৱাৰ ক্ষেত্ৰত থাকিব মাছ মাংস থাকিব গোটেইখিনি আৰু। হয়, এইটো যিটো অঞ্চল আপোনালোকে এইটোত উদযাপন কৰিছে আমি ভিতৰত যাব বিচাৰিছোঁ, এই অঞ্চলটোৰ নাম কি আৰু আপোনালোকে যি এবাৰ প্ৰথমবাৰ কৰিছে? চুকাফা নগৰ হয়, চুকাফা পথ হয়, থানা চাৰিআলি ৰ'ডে হয়, শদিয়া চাপাখোৱাৰ মাজমজিয়াত থকা থানা চাৰিআলিৰ ওচৰত চুকাফা নগৰ বুলি কৈছে। হয়, কি আগলৈ যাব পাৰিম নেকি আমি? হয়, আগুৱা যাব বিচাৰিছোঁ। এইটো কি বা বনাইছে আপোনালোকে? ভীষ্মৰ মানে সৰসজ্জা হয় হয়, এইটো এইটো মানে ভীষ্মক আপোনালোকে দেখুৱাব বিচাৰিছে। মানে একচুৱেলি দৰাচলতে মাঘৰ বিহু বুলি ক'বলৈ গ'লে মাঘৰ বিহুৰ লগত কি জড়িত হৈ আছে, কিহৰ কাৰণে আমি মাঘ বিহু আমি উদযাপন কৰোঁ, সেই বস্তুটো আপোনালোকে এইটো থিমটো দেখাব বিচাৰিছে নহয় জানো? এই আমি দৰ্শকসকলক ইয়াতে জনাইছোঁ যে মাঘ বিহু কিয় উদযাপন কৰে অসমীয়া বাপতি সাহোন মাঘ বিহু। তো এই যিটো এটা কাহিনী আছে, যিটো কাহিনী আপোনালোকে যদি কৈ দিয়ে অলপ সুবিধা হ'ব আমাৰ দৰ্শকসকলক। যিহেতু মাঘ বিহুৰ যি ঐতিহ্য মানে মাঘ বিহুৰ সৃষ্টি বা মেজিৰ যি সৃষ্টি, ভীষ্ম মহাভাৰতৰ যি যুদ্ধ তেখেতে ইচ্ছামৃত্যু তেখেতে সৰসজ্জা হয় মাঘ মানে পোহৰত তেখেতৰ যদিও মানে তেখেতে মানে অৱস হৈ আছিলে, তেখেতৰ মানে শেষ যি বিদায় এই আজি অহা মাঘ বিহুৰ দিনটোতে তেখেতে ইচ্ছামৃত্যু বৰণ কৰিছিলে। আৰু আমি অকণমান মানে ইয়াত এক প্ৰতিচ্ছবিটো আপোনালোকে দাঙি ধৰিব বিচাৰিছে। হয়, আৰু মই আপোনালোক দেখাব বিচাৰিছোঁ যিটো আমাৰ মহাভাৰতৰ যিখন যুদ্ধ হৈছিলে নহয় জানো, মই যদি অকণমান ভুল হৈছে আপোনালোকে শুধৰাই দিব। মহাভাৰতৰ যুদ্ধৰ সময়ত ভীষ্মই যেতিয়া সকলোতে যুদ্ধবিগ্য চলি আছে তেতিয়া ভীষ্মই মানে ইচ্ছামৃত্যু কৰিছিল। তেতিয়া ইয়াত কাৰ আপোনালোক দিব নহয় জানো, ইয়াত ধেনুকাৰ, হয় ধেনুকাৰ, আৰু ইয়াত থাকিব নিৰ্মাণৰ কাম চলি আছে, এইফালে হ'ব মানে তলত এইবোৰ কাৰ থাকিব, এইবোৰ কাৰ নহয় জানো, এইবোৰ কাৰ মানে কাৰৰ ওপৰত ভীষ্মৰ যিটো শটো থাকিব। তাৰমানে সেই তেতিয়াই মানে সেই মাঘৰ বিহুটো দৰাচলতে সেইটোৱে কোৱা হয়। হৈছে ভীষ্মৰ যিটো চিতা, কাৰণ তেখেতৰ যিটো কাঁড়ৰ ওপৰতে হৈছিলে, মানে কাঁড়ৰ ওপৰতে হৈছিলে। আৰু এটা বস্তু আপোনালোকে দেখাইছে নেকি ইয়াত পানী এনেকৈ যে কাঁড় মাৰি দিছিলে, কোনে মাৰি দিছিলে এইটো অৰ্জুনে যে কাঁড় মাৰি দিছিলে। আৰু মানে যেতিয়া ভূগৰ্ভত যেতিয়া কাঁড় পান মাৰি দিলে তেতিয়া পানী শেষ মুহূৰ্তত মানে মৃত্যুৰ সময়ত সকলোৱে মানুহে পানী বিচাৰে নহয় জানো, আৰু সেই পানীটো সেই কাঁড়ৰ ফুটা যেতিয়া ভূগৰ্ভত পানী দিয়া হ'ল তেতিয়া পানী মানে ভীষ্মৰ মুখত শেষ টোপাল পানী দিয়া হৈছে। আমাৰ অসমীয়াৰ ঐতিহ্য পৰম্পৰা
আৰু এয়া আপোনালোকে তেখেতসকলে দেখাব বিচাৰিছে এয়া হৈছে আমাৰ শদিয়াৰ চাপাখোৱাৰ যিখন চুকাফা নগৰ ৰাইজে লগতে আমাৰ চাপাখোৱাৰ বিভিন্ন গণ্যমান্য ব্যক্তি সহযোগত আপোনালোকে এইখন যিখন ভোগালী উৎসৱটো পোনপ্ৰথম বাৰৰ কাৰণে আপোনালোকে উদযাপন কৰিবলৈ মনস্থ কৰিছে অতি এটা সুন্দৰ পৰিৱেশ মই আকৌ আগলৈ যাম আগলৈ ভিতৰত কিবা দেখাব বিচাৰি আছে কিবা বেলেগ আছে নেকি আৰু কিবা মই এতিয়া আহি শুনিবলৈ পালোঁ আপোনালোকৰ যিটো মেজিটো প্ৰায় 50 ফিট বুলি কৈছে 50 ফুটৰ পৰা 70 ফুটৰ ভিতৰত ধৰা 50ৰ পৰা 70 ফুটৰ ভিতৰত হ'ব আজিকালি কি হয় মাজৰ যিডাল শিমলু দিয়া হয় সেই গছজা ওপৰতে ডিপেণ্ড কৰে আমাৰ খৰিখিনিতো যোগাৰ আছে কিন্তু সেই গছজা কিমান দূৰ পাওঁ যদি 70 ফুটৰ পাওঁ আমি 70 ফুটৰ মেজিটো বনাবলৈ চেষ্টা কৰিম যদি নাপাওঁ হয়তো তেতিয়া 50 ফুটৰ হ'ব পাৰে মই আৰু এটা কথা দেখোঁ আপোনালোকে মন কৰিছে নাই নাজানো আমাৰ শদিয়াৰ যিটো আমি কওঁ উত্তৰ পাৰ দক্ষিণ পাৰ আমি শদিয়াৰ যিটো পাৰত আছোঁ সেইটো চাইডে খেৰৰ মেজি প্ৰস্তুত কৰা হয় বিশেষকৈ খৰি বেছিকৈ কৰা হয় এইটো কাৰণটো কিবা বেলেগ কাৰণ আছে নেকি কিবা মানে উপলব্ধ কাৰণে নেকি ইয়াত বেছিকৈ মানে কি হয় আমাৰ ইয়াত খৰি এভেইলেবল সেইটো চাইডে যিহেতু খৰি অলপ অভাৱ হয় সেই গতিকে মানে ইচ্ছা কৰে প্ৰত্যেকে মেজিটো জ্বলাবলৈ গতিকে খেৰে হ'লেও তাক কামটো চলাব বিচাৰে আমাৰ যিটো খৰিটো এভেইলেবল হৈ আছে বিচাৰিলে পোৱা যায় সেই গতিকে অসুবিধা নহয় সেইটো কাৰণে আমি খৰিও মানে বনোৱা প্ৰস্তুতি কৰিছোঁ খৰিৰ মানে এইটো 50 ফুট উচ্চতা এটা আপোনালোকে এইটো ইয়াত মেজি তৈয়াৰ কৰিছে হয় আৰু বিশেষ কিবা আপোনালোকে ইয়াত যিটো দেখুৱাব বিচাৰিছে ঘৰটো অসমীয়াৰ যিটো অসমাহী এটা ঘৰ আমি তাকে ভেলাঘৰ নিৰ্মাণ কৰি আমি ৰাইজক দেখুৱাব বিচাৰে মানে সম্পূৰ্ণ থলুৱা ইয়াত যিসকলে নিৰ্মাণ কৰি আছে থলুৱাভাৱে আমাৰ নিজৰ যিটো স্বকীয় বৈশিষ্ট্য এই সকলোবোৰ আপোনালোকে উপস্থাপন কৰিব বিচাৰিছে আৰু ভীষ্মৰ এইটো মই আকৌ পুনৰ দেখুৱাইছোঁ এইটো হৈছে ভীষ্মৰ যিটো শটো সেইটো শটো এতিয়ালৈকে নিৰ্মাণ কৰি সম্পূৰ্ণ কথা নাই আৰু যদি নিৰ্মাণ কৰে এইটো হয়তো নিশ্চয়কৈ এটা ধুনীয়াকৈ এটা উপস্থাপন কৰিব তেখেতসকলে এইটো মই আকৌ পুনৰ দেখাইছোঁ ইয়াত এইখিনি কাৰ হয় কাৰ নহ'ব জানো এইখিনি তো কাৰ ইয়াতে ভীষ্মৰ যিটো যিহেতু ভীষ্মই ইচ্ছা মৃত্যু গ্ৰহণ কৰিছিল আৰু যিহেতু মহাভাৰতৰ যুদ্ধৰ সময়ত শেষ সময়ত তেখেতে যেতিয়া এটোপাল পানীৰ কাৰণে মানে তেখেতৰ পানী খাবৰ কাৰণে তেখেতে তেতিয়া কি কৰিছিল অৰ্জুনে তেতিয়া এপাত কাৰ মাৰি আৰু ভীষ্মক এই কাৰৰ ওপৰতে শুৱাই তেতিয়া পানীখিনি মানে মৃত্যুৰ সময়ত আমি শেষ মুহূৰ্তত আমি পানী বিচাৰোঁ নহয় জানো তো সেইটোৱে আৰু ইয়াতে উপস্থাপন কৰিব বিচাৰিছে আৰু সেইটো পৰম্পৰা এয়া হৈছে পৰম্পৰা আৰু এনেদৰে আমাৰ শদিয়াৰ চাপাখোৱাৰ চুকাফা নগৰৰ বাসীয়ে এটা সুন্দৰভাৱে নিজৰ স্বকীয় বৈশিষ্ট্য পৰম্পৰা এইবোৰ উপস্থাপন কৰিবৰ বাবে যত্ন কৰিছে আৰু শদিয়াবাসীৰ সহযোগত আৰু চুকাফা নগৰবাসীৰ যি স্থান তেখেতসকলে ইয়াত দিছে আৰু এই সহযোগত এক সমন্বয় বাৰ্তা কঢ়িয়াই আমাৰ যিটো স্বকীয় বৈশিষ্ট্য পৰম্পৰা ৰীতি নীতিক এক সুন্দৰ ৰূপত উপস্থাপন কৰিবলৈ তেওঁলোকে যত্ন কৰিছে আৰু মাঘৰ বিহুৰ প্ৰস্তুতি এনেদৰে শদিয়াত চলি আছে আৰু চাই থাকিব মোৰ যি ইউটিউব চেনেল এক্সপ্ল'ৰ উইথ গৌৱেদা।